নমস্কাৰ, বহুতে হয়তো ইনষ্টাগ্ৰামৰ পৰা আহিছা ইউটিউব চাবলৈ। অৰ্থাৎ মই আজিলৈকে তোমালোকক ক'ম যে মেথছটো কেনেকৈ ষ্ট্ৰং কৰা হয় আৰু ফ্ৰীতে ক'ৰ পৰা পঢ়িব পাৰি। বহুতে ক'ব এতিয়া যে মেথছৰ কাৰণে তই এইটো কোৰ্চ ল, সেইটো কোৰ্চ ল, আছাম পুলিচৰ বিশেষকৈ আছাম পুলিচৰ কাৰণে এইটো কোৰ্চ ল, সেইটো কোৰ্চ ল। কিন্তু তেনেকৈ যদি ক'বলৈ যাওঁ একেবাৰে ভুল। তোমালোকে ফ্ৰীতে ইউটিউবৰ পৰা ফ্ৰীতে গোটেই চিলেবাছ কমপ্লিট কৰিব পাৰিবা, যদি মই কোৱা কথাকেইটা মন দি শুনা আৰু লগতে যদি ভালদৰে একেবাৰে মন দি যদি সেইটো ফ'ল' কৰা 100% গেৰাণ্টি তুমি এটা ভাল স্ক'ৰ লাভালাভ কৰিব পাৰিবা। অৰ্থাৎ তাত নম্বৰ আহে কিমান, কুৱেশ্যন আহে কিমান 20টা আৰু এটাত কিমানকৈ থাকে, হাফ মাৰ্ককৈ থাকে, মানে আমাৰ টোটেল 10 মাৰ্ক থাকে, হয়নে? সেই 10ৰ ভিতৰত তুমি কমচে কম 8-9 উঠাবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ ফলস্বৰূপে কেনেকৈ হ'ব সেইটো, কেনেকৈ সম্ভৱ এনেকৈ যে তুমি প্ৰেক্টিচ কৰিব লাগিব। মই তোমাক ক'ম যে কেনেকৈ জিৰ'ৰ পৰা হিৰ' হৈ যায় মেথছত, কিন্তু প্ৰথমতে কওঁ আমাৰ চিলেবাছৰ কথা। যদি চিলেবাছটোৰ কথা নাজানা তেনেহ'লে মই কমেণ্ট বক্সত সাৰা চিলেবাছ লিখি থৈ দিছোঁ, তোমালোকে বহীত টুকি ল'বা, হ'ব? আৰু ছেকেণ্ড পইণ্ট হৈছে যে তুমি ক'ৰ পৰা ফ্ৰীতে পঢ়িবা। আৰু এতিয়া বহুতে চাব যে মই ইয়াৰ পৰা পঢ়োঁ, তাৰ পৰা পঢ়োঁ, সেইজন মাষ্টৰৰ পৰা পঢ়োঁ, মানে সেনেকৈ চাই বহুত টাইম ৱেষ্ট হৈ যায়। কিন্তু মই তোমালোকক একে সঠিক টাইমত বাছি দিম যে তোমালোকে ক'ৰ পৰা পঢ়িবা, ক'ৰ পৰা নপঢ়িবা। আৰু সেইটো পাবৰ কাৰণে তোমালোকে মনত এটাই প্ৰতিজ্ঞা ল'ব লাগিব যে এই ল'ৰাটোৱে য'ৰ পৰা দিছে মই সেইটোৱে কমপ্লিট কৰিম, বেলেগ মাষ্টৰ নাচাম। আৰু তোমালোকক মই মনৰ পৰা দিছোঁ, যোনটো মই পঢ়িছোঁ, য'ৰ পৰা পঢ়িছোঁ সেইটোৱে তোমালোকক প্ৰমোচন কৰিছোঁ। আৰু এইটো নহয় যে মই এই মাষ্টৰটোৰ পৰা প্ৰমোচন কৰিছোঁ, সেই মাষ্টৰৰ পৰা প্ৰমোচন কৰিছোঁ। আৰু যদি কথা ক'বলৈ যাওঁ তেতিয়া তুমি পঢ়িবা, তেনেহ'লে যদি তুমি নিজে ডিছকাছ কৰা যে মই এইজন মাষ্টৰৰ পৰা পঢ়িম, SPKৰ পৰা পঢ়িম, ক'ৰ পৰা পঢ়িম, তোৰ পৰা পঢ়িম, এনেকৈ পঢ়িলে তোমাৰ কমচে কম এমাহ গুচি যাব যে সেইজন মাষ্টৰ ভাল নে এইজন মাষ্টৰ ভাল, সেইজন মাষ্টৰ ভাল নে এইজন মাষ্টৰ ভাল, তেনেকৈ চাই থাকোঁতে বহুত টাইম গুচি যাব, হয় নহয়? তুমি নিজে কোৱা, হয়নে? আৰু সেইটো ক'ৰ পৰা পঢ়িবা মই তোমালোক এই ইউটিউব ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, হ'ব? তাত কমচে কম মই জনাত 55টামান আছে ভিডিঅ'। 55টা যদি আছে, তুমি যদি এদিনতো যদি এটাকে ভিডিঅ' চোৱা, এটাকেতো নাচায়, দুটাকে চাব কিছুমানে, বহুত স্মাৰ্ট আছে, তেনে এমাহত কমপ্লিট, হয় নাই কোৱা? আৰু যেনেকৈ পঢ়িবা সেনেকৈ 2 দিন উলিয়াই ল'বা মাত্ৰ। তুমি সপ্তাহত 5টা চেপ্টাৰ পঢ়িলা, সপ্তাহত তুমি 5টা ভিডিঅ' চালা, সেই 5টা ভিডিঅ'ৰ যিখিনি পঢ়িলা, যিখিনি নোট বনালা, সেই নোটখিনি তুমি শনিবাৰে আৰু দেওবাৰে ৰিভাইজ কৰি কমপ্লিট কৰি যাবা, অ'কে? আৰু মই তোমালোকক এনেদৰে টিপছ এণ্ড ট্ৰিক্স দি থাকিম। আৰু তাৰ পিছতো ক'ম যে ৰিজনিঙৰ ক'ৰ পৰা পঢ়িবা, কি চিলেবাছ আছে, তোমালোকক সঠিকভাৱে কৈ দিম, হ'ব? তোমালোকে একো টেনশ্যন ল'ব নালাগে, খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। আৰু তোমালোকৰ যদি কিবা মনত ডাউট আছে তেনেহ'লে কমেণ্ট বক্সত কৈ যাবা। আজিলৈ বাই, নতুনকৈ লগ পাই আছোঁ এনেধৰণৰ আছাম পুলিচ বা গভৰ্ণমেণ্ট জবৰ ৰিলেটেড ভিডিঅ'ৰ মাজতে। টাটা।